কবিতাৰ শিৰোনাম বৰষুণ সৰিছে কাজললতা। কবি নৰেশ কুমাৰ, আবৃত্তি ভাস্কৰ জ্যোতি দাস। বৰষুণ সৰিছে কাজললতা, টোপা টোপে। আহা কাজললতা, হেঁপাহ পলুৱাই আমি বৰষুণত তিতো। কলা, ৰঙা অথবা নীলা ছাতিটো নানিবা দেই, নহলে বৰষুণত তিতাৰ মাদকতাই নাথাকিব। এয়া চৌদিশে কৃষ্ণচূড়া ফুলাৰ বতৰ। সময় পালে এপাক আহিবাচোন সন্ধিয়াৰ ৰোমান্টিক জালুকবাৰীলৈ। অতীতবোৰ বেছ ৰোমন্থন কৰি দুয়ো সন্ধিকৈ কলেজলৈ নাযাওঁ দেই। ৰেৱতী ধাবালৈও নাযাওঁ গৰম গৰম চাওমিন চিকেন পোলাও খাবলৈ। চানমাৰী অভাৰ ব্ৰিজৰ ৰেলিঙত বহি চিগাৰেট হুপি হুপি আৰু কিমান দিন ট্ৰেজেডি ফালিম জীৱনৰ। তুমি জানো কব পাৰিবা কাজললতা, মই কিমান ধুনীয়া হলে তুমি ভাল পাব পাৰা? কলা, বগা অথবা তাম বৰণীয়া, ক্ষীণ, শকত নতুবা মিডিয়াম চাইজৰ। মুখলধাৰ বৰষুণজাক কিমান শীতল হলে তুমি দুহাতেৰে স্পৰ্শ কৰিব পাৰা? বোবা ৰাজপথ কিমান দীঘল হলে তুমি মুকলি মনেৰে খোজ কাঢ়িব পাৰা? তুমি চাগে নাজানা কাজললতা, হালধীয়া জন্তু বুকুত খাবতি মৰমৰ বুকুচাত উঠি তোমাৰ বাবে ৰৈ আছে এখন নতুন পৃথিৱী। তুমি বাৰু আদৰিবলৈ সাজুনে কাজললতা?